কণ্ঠশিল্পী আহি পাইছেহি। তাৰ ভিতৰত অন্যতম আমাৰ শিৱসাগৰ মিলন মিলি, তেওঁ আমাক দুটিমান গীতে আপ্লুত কৰিব বুলি আমি আশা কৰিলোঁ। প্ৰতিষ্ঠানটিত খুব সুন্দৰভাৱে তেখেতসকলে আয়োজন কৰিছে, ধন্যবাদ জনাইছোঁ সম উদ্যোক্তা। আজি এই পবিত্ৰ দিনটোতে বিষ্ণুৰাভাদেৱৰ এটি কালজয়ী গীতেৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। কিবা ভুল হোৱা তেওঁলৈ ক্ষমা কৰিব। যদিহে আমার জনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰা পানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ লগন। শেষত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যেতিয়া মৃত্যু হ'ব হয়, আজি শিৱসাগৰৰ মিউজিক এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি গণপতিত অৱস্থিত ফিল্মটাউন নামৰ মিউজিকেল শ্বপখনতে আমি আজি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু তিথিটো পালন কৰিলোঁ। ইয়াত প্ৰথমতে আমি বন্তি প্ৰজ্বলন কৰিলোঁ আৰু সকলো মিউজিচিয়ান মিলি ইয়াতে গীত মাত আদিৰে আমি তেওঁৰ মৃত্যু তিথিটো উদযাপন কৰিলোঁ। নমস্কাৰ। জয় জয়তে সমূহ অসমবাসীক আমাৰ শিৱসাগৰ মিউজিচিয়ান এছ'চিয়েশ্যনৰ পৰা আমি হাতখুটি নমস্কাৰ জনাইছোঁ। আজি এই বিষ্ণু ৰাভাৰ ৫৭তম এই দিৱসটিত আমি আজি শিৱসাগৰ এই জনকপতি এই অঞ্চলত আমি সমাবেত হৈছোঁ। মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ পাছতে এই দুজনৰ পাছতে জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, তাৰোপৰি জুবিন গাৰ্গে আদি কৰি সকলোৱে আমাৰ শিৱসাগৰ লগতে গোটেই অসমৰ ভাৰতবৰ্ষৰ সকলোতে তেওঁলোকৰ সংগীতৰ জগতৰ যোগেদি আগুৱাই নিছে, অসমখন আগুৱাই নিছে। গীতৰ যোগেদি হওক সকলো ফালৰ পৰা তেওঁলোকে আগুৱাই নিয়া দেখা পাইছোঁ। সেয়েহে আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এই ৫৭তম এই মৃত্যু তিথিৰ লগত সংগতি ৰাখি আমি যি আজি সমাগত হৈছিলোঁ, সেই সমাগতৰ ফালৰ পৰা আমি অসমবাসীক এটা কথাই জনাব বিচাৰিছোঁ যে এই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এই যি আদৰ্শ, এই আদৰ্শখিনি যাতে সকলোৱে জনমানসত বিলাই দিব পাৰে, সকলোৱে এই আদৰ্শখিনি যাতে আমি গ্ৰহণ কৰিব লাগে, তেতিয়াহে আমি শিল্পীজনক আমি সন্মান কৰা হ'ব আৰু লগতে অনাগত দিনত আমি সেই তেওঁৰ কৃপাতেই বা তেওঁৰ আদৰ্শখিনিকে লৈ আমি সমাজত আগুৱাই যাব পাৰিম। এই এখন সুন্দৰ অসম গঢ়িব পাৰিম। এটা সুন্দৰ জাতি তেওঁলোকৰ ভাৱচিন্তাত যিখিনি আছিলে সেইখিনি আমি গঢ়িব পাৰিম বুলি আশা কৰি আজি সমূহ অসম ৰাজ্যক আমাৰ তৰফৰ পৰা আমি অটপতি সেৱা জনাইছোঁ আৰু লগতে আমাৰ
ক'বলগীয়া দিৱস আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ 87 মৃত্যুবাৰ্ষিক দিৱসত আমি শিৱসাগৰ মিউজিক এছ'চিয়েশ্যন ফালৰ পৰা আমি ইয়াত টিউন টাউন আমি উদযাপন কৰিছিলোঁ। এই উদযাপনভাগী আমাৰ উদ্দেশ্য এইটোৱে যে আমাৰ আগৰ জন্মৰ যিখিনি ধৰক স্বনামধন্য ব্যক্তি আছে, যেনেকৈ কলাগুৰু বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ ৰাভা, লগতে আমাৰ জুবিন গাৰ্গৰ লগতে যিবিলাক শিল্পী আছে তেওঁলোকৰ লাগে গীত মাতখিনি নতুন প্ৰজন্মই যাতে শিকক, জানক। কাৰণ এইভাগে যদি আমি চৰ্চা নকৰোঁ বা এনেকৈ তেওঁলোকক নিশিকাওঁ আৰু তেওঁলোকৰ গীত মাতে যাতে আমি সমাজৰ কেনেধৰণে পৰিৱৰ্তন কৰিব পাৰে সেইবিলাকৰ য'ত আমি আগ ধৰি যাতে এই অনুষ্ঠানবিলাক এনেকৈ পাতি আগবাঢ়ি যাব পাৰোঁ, আমাৰ এটা উদ্দেশ্য এইটো। লগতে নতুন প্ৰজন্মই গীতবিলাক তেওঁক চিনা জনা হওক। লগতে শিৱসাগৰ মিউজিক এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি এটা প্ৰথম পদক্ষেপ লৈছোঁ যে এইটো ইয়াৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 37তম মৃত্যুবাৰ্ষিক উদযাপনৰ লগতে আমি আজি শুভাৰম্ভ কৰিছোঁ। অনাগত দিনত আমাৰ শিৱসাগৰ মিউজিক এছ'চিয়েশ্যনৰ ফালৰ পৰা আমাৰ যিকেইজন স্বনামধন্য আমাৰ ব্যক্তি আছে, শিল্পী আছে, যাৰ সকলোকে আমি গীত মাতখিনি যাতে অসমবাসী আগত লগতে নিজে আমি নতুন প্ৰজন্মৰ আগত চিনাকি কৰাই দিব পাৰোঁ, সেই তাৰ উদ্দেশ্য লক্ষ্য ৰাখি আজি প্ৰথম আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 37তম 57নং মৃত্যু দিৱস উদযাপন কৰিছোঁ। মই শিৱসাগৰ মিউজিচিয়ান এছ'চিয়েশ্যনৰ ফালৰ পৰা আজি আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱক সন্মান কৰি তেওঁক বন্তি প্ৰদান কৰিছোঁ। টিউন টাউন বুলি কয় প্ৰতিষ্ঠানটো মিউজিচিয়ান এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি সকলো তেওঁৰ আদৰ্শ, তেওঁ যি কৰ্মৰাজিবোৰ আছিলে সকলো আমি শুৱনি তেওঁক আজি আমি বাদ্যশিল্পীয়ে বন্তি প্ৰদান কৰিছোঁ। ধন্যবাদ।